তো বন্ধু বান্ধৱীসকল ইয়াৰ পিছত আছে হনুমান মন্দিৰ ধৰক বিশ্বনাথ ভৱন অৰ্থাৎ শ্ৰীৰাম প্ৰভু শ্ৰীৰাম ক'ত বসবাস কৰিছিল প্ৰভু শ্ৰীৰাম থকা ঘৰটো সৰু কালৰ পৰা থকা ঘৰটো অযোধ্যাৰ ক'ত হৈ আছিল কি নাই সকলোখিনি আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাব মাত্ৰ। তো গাইজ অথনি মানুহ চাওক আৰু এতিয়া মানুহ চাওক আপোনালোকে অথনি কিমানখিনি মানুহ আছিলে আৰু এতিয়া বৰ্তমান কিমানখিনি মানুহ আছে আপোনালোকে পিছৰ লাইনটোলৈ চাওক আপোনালোকে। দেখিবলৈ পাইছে বৰ্তমান মহাৰাজজীৰ ওচৰত এই মহাৰাজজী আছে মহাৰাজজীৰ ওচৰত মই এতিয়া বৰ্তমান শ্ৰীৰামজীক টিকা লগাই ল'ম এটা মাত্ৰ 10 টকা ঠিক আছে। শ্ৰীৰামজী এটা শ্ৰীৰাম জয় শ্ৰীৰাম কবি এটা মোলৈ চাই থাকক। চাই লওক কেনেকুৱা লাগিছে আপুনি কমেণ্ট কৰি জনাব। আপোনালোকে দেখিবলৈ পাইছে আমাৰ সকলো আমাৰ ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ পৰা যিমান সকল ৰাম মন্দিৰলৈ আহিছিল ভক্তগণ সকলোৱে বৰ্তমান এতিয়া চাৰ্জু ঘাটত বৰ্তমান শ্ৰীৰাম প্ৰভুৱে য'ত নেকি জল সমাধি লৈছিল সেই ঘাটত আমি সকলোৱে মিলি স্নান কৰা হৈ গ'ল। ইতিমধ্যে আমাৰ পিছফালে দেখিছে আমাৰ গাঁৱৰ সকলো ভক্ত মিলি ইয়াতে সকলোৱে স্নান কৰি বৰ্তমান কমপ্লেইন হৈছে তেখেতলোকক আপোনালোকে দেখিছে। লগতে ময়ো লগত তেখেতলোকৰ ওচৰত টিকা এটা লগালো জয় শ্ৰীৰামৰ। ইয়াৰ পিছৰখিনি আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। পোনপ্ৰথমে আমি গৈ যাম এতিয়া আমি ৰাম মন্দিৰলৈ দৰ্শন কৰিবলৈ। তো তাতে লাইন লাগিব ইয়াৰ পিছৰখিনি আপোনালোকৰ ভিডিঅ' আমি দেখুৱাব চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই গৈ থাকক ঠিক আছে। তো বন্ধু বান্ধৱীসকল ইয়াৰ পিছত আছে হনুমান মন্দিৰ ধৰক বিশ্বনাথ ভৱন অৰ্থাৎ শ্ৰীৰাম প্ৰভু শ্ৰীৰাম ক'ত বসবাস কৰিছিল প্ৰভু শ্ৰীৰাম থকা ঘৰটো সৰু কালৰ পৰা থকা ঘৰটো অযোধ্যাৰ ক'ত হৈ আছিল কি নাই সকলোখিনি আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যাব মাত্ৰ। এয়া দেখিছে বৰ্তমান আমি সকলো ই ৰিক্সাত আহি আছো সৰজু নদীৰ ঘাটৰ পৰা স্নান কৰি সকলোৱে গা পা ধুই ধুনীয়াকে মাথাত টিকাও লগালো। এতিয়া গৈ আছো অযোধ্যাৰ মেইন গেটলৈ ৰাম মন্দিৰ মেইন গেটলৈ। তাৰ পিছৰখিনি আপোনালোক ভিডিঅ' আকাৰে আপোনাক সম্পূৰ্ণ A to Z আপোনালোকক দেখাম। আপোনালোকে ভালদৰে ভিডিঅ'টো মাত্ৰ এনজয় কৰক। এয়া আপোনালোকে দেখিব পাইছে আমাতকৈ বহুত আগতে বহুত মানুহ লাইন লাগি গ'ল ইয়াতে দেখিবলৈ পাইছে আপোনালোকে। আমি দেখিছোঁ বহুত পিছতে পৰিম এতিয়া দেখিবলৈ পাইছে কিমান মানুহ অগণন ভক্ত ইয়াতে। তো বন্ধুসকল দেখিবলৈ পাইছে এতিয়া বৰ্তমান আমি মেইন গেটৰ ওচৰ পাইছোঁহি। আমাতকৈ বহুত পিছত আপোনালোকে দেখিবলৈ পাইছে বহুত মানুহ মিনিমাম কিমান কিলোমিটাৰ আঁতৰলৈকে মানুহ আছে ধৰিব নোৱাৰি। তো গাইজ অথনি মানুহ চাওক আৰু এতিয়া মানুহ চাওক আপোনালোকে অথনি কিমানখিনি মানুহ আছিলে আৰু এতিয়া বৰ্তমান কিমানখিনি মানুহ আছে আপোনালোকে পিছৰ লাইনটোলৈ চাওক আপোনালোকে। দেখি পালে এতিয়া মিনিমাম আমি মূল গেটৰ সন্মুখত আছোঁ। মিনিমাম 50 মিটাৰ গেটত এতিয়াও গেট খুলি দিয়া নাই। বৰ্তমান আমাৰ এতিয়া সময় আহি গৈছে 6টা বাজু সময় আৰু এতিয়া তথাপিতো মূল গেট খুলি দিয়া নাই। কিমান সময়ত চাওঁ কিমান সময়ত খুলিব পাৰোঁ আৰু ভিতৰখিনি কিমান সময়ত সোমাব পাৰোঁ। আৰু শুনা মতে বোলে গম পাইছোঁ এতিয়া ভিতৰত মোবাইল নিয়া এলাউড নাই কেমেৰা নিয়াও এলাউড নাই। তো পিছৰখিনি কি হয় আপোনালোকৰ পিছৰ নেক্সট ভিডিঅ'ত আপোনালোকে দেখাব চেষ্টা কৰিম ক'ব অলপ। আমাৰ পিছত কিমান হাজাৰ মানুহ আহি আছে আপোনালোকে চাবলৈ পাৰিছে কিমান হাজাৰ ইয়ালৈ মানুহ দৰ্শন কৰিবলৈ আহিছে। আপোনালোকে আমাৰ বেক চাইডত ভালদৰে চাব পাৰিব। তো ফাইনেলি এতিয়া বৰ্তমান আহি আমি ভিতৰলৈ সোমাই আহিলোঁ চেকিং কৰি ভিতৰলৈ সোমাই আহিছোঁ। এতিয়া আপোনালোকে দেখিব পাইছে আমাৰ কাষতে এতিয়া মেইন মন্দিৰভাগ আছে। তো গাইজ দেখিবলৈ পাইছে এইভাগে হৈছে মেইন মন্দিৰ ৰাম মন্দিৰ আৰু ভিতৰলৈ কেমেৰা নিয়া এলাউড নাই। তো গাইজ আপোনালোকে দেখিবলৈ পালে ভিতৰত কেমেৰা নিয়া এলাউড নাই। তথাপিতো আমি যিদৰে গৈছিলোঁ সেইদৰে আমি লাইন পাতিবলৈ ৰখি থাকিবলৈ নিদিয়ে। এতিয়া বৰ্তমান আমি আহি পেলাই গোটেই সকল গাঁৱৰ মানুহ গোটেই ভকত বৈষ্ণৱ আমি এইখিনি ঠাইতে আমি চিলেক্ট কৰি ৰখি আছোঁ। আপোনালোকে দেখিব পাইছে ইমানেই আমি লাইন পাতি ঘূৰাৰ পিছত ইমানেই মানুহ ৰাস্তাত ৰখিবলৈ ভৰি দিবলৈ মানুহ নাইকিয়া অৱস্থা। আপোনালোকে দেখিবলৈ পাইছে কিমান অৱগণ মানুহ ৰাম দেখিবলৈ পাইছে।
এই আপোনালোকে দেখিব পাইছে প্ৰভু শ্ৰীৰামৰ ভক্তসকল য'তে ত'তে আপোনালোকে তেখেতলোকক পাব। ইয়াতে আপোনালোকে আহিলে দেখিবলৈ পাব য'তে ত'তে তেখেতলোকক। চাওঁ না বা বন্ধুসকল, আপোনালোকে অযোধ্যালৈ আহিলে এটা কথাই মন কৰিব যে অযোধ্যালৈ বৰ্তমান যিমানখিনি ডেভেলপ হ'ব লাগে সিমানখিনি ডেভেলপ হোৱা নাই। এতিয়াও অযোধ্যালৈ আহিবলৈ ধৰক যিসমূহ ধৰ্মশালা আছে সকলোখনো ধৰ্মশালাত বৰ্তমান ফুল আছে। দিনে মিনিমাম 15,000 20,000 ভক্তৰ আগমন এনি টাইম ঘটি থাকে। গতিকেলৈ আজি আমি যিটো ধৰণত আমি আজি ধৰক ৰামলালা আমি দৰ্শন কৰিম বুলি আছিলোঁ, ঠিক তেনেদৰে আমি দৰ্শন কৰিব নোৱাৰিলোঁ। ডাইৰেক্ট যিটো লাইনৰ পৰা গৈছোঁ সেইটো লাইনদি পুনৰ আমি জাষ্ট গৈছোঁ, সোমাইছোঁ আৰু ডান পাটত যিটো অৰিহণা দিব লাগে সেইটো অৰিহণা দিছোঁ আৰু পুনৰ লগত আমি এক্সিট গেটৰ পৰা আমি ধৰক প্ৰস্থান গেটৰ পৰা আমি উলিয়াই আহিছোঁ। ধৰক 1 মিনিটো তাত ৰখিবলৈ নিদিয়ে। তো আপোনালোকে এটাই ভাবিব আৰু তাত ফটো কেমেৰা বগেৰা কোনো একো দিবলৈ নিদিয়ে। তথাপিতো আমি ভিতৰৰ ডিষ্টাঞ্চ আপোনালোকক দেখুৱাব নোৱাৰিম, তাৰ বাবে আমি দুখিত, কাৰণ ভিতৰত তেখেতলোকৰ কেমেৰা এলাউড নাই। আৰু লগতে আপোনালোকে যদি কোনোবাই অযোধ্যালৈ পুনৰ আহিম বুলি ভাবিছে, মিনিমাম আপোনালোকে 2-3 বছৰ ৰখক। 2-3 বছৰ ৰখাৰ পিছতহে মোৰ মতে অযোধ্যালৈ আহিলে আপোনালোকে ভালকৈ ৰামক আপোনালোকে দৰ্শন কৰিব পাৰিব। ঠিক আছে, তো আজিলৈ আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ আমি এটা ভিডিঅ'লৈ লগ পাম। তো ধন্যবাদ। লগতে আপোনালোকে ভিডিঅ'টো যদি ভাল পায়, আজি চাই ভাল পায়, আপোনালোকে ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিব। আৰু চেনেলটোলৈ যদি কোনোবা আপোনালোকে নতুনকৈ আছে, প্লিজ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। তো আজিলৈ আমি ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো। তো অন্যতম ভিডিঅ'লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই।